মৰ্নিং গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। মোৰ ভিডিঅ'টো আজি ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ। তো ভিডিঅ'টি ভাল লাগিলে আগতেই কৈ দিছোঁ, শ্বেয়াৰ কৰিব, লাইক কৰিব। এণ্ড যিসকলে মোৰ চেনেলটোত নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যিসকলে কৰি থৈ দিছে অলৰেডি তেওঁলোকক বহুত বহুত ধন্যবাদ। এতিয়া কলেজ যাব ওলাইছোঁ, দেউতাৰ লগত যাম। মানে দেউতাৰ মোৰ কলেজতে ট্ৰেইনিং এটা আছে আৰু একে টাইমতে আছে মোৰ ক্লাছ। চ' ভাবিলোঁ দেউতাৰ লগতে যাওঁ। তো দেখাই থাকিম আপোনালোকক, চাই থাকিব। এয়া মই কলেজ আহি পালোঁ। কলেজ আহি দেখা পাওঁ ইমান ভিৰ, মানে নিৰ্বাচনী বঁটা বলিছে আমাৰ মঙলদৈ কলেজতো। চাওক, একদম গোটেই কলেজখন মানে আগুৰি লৈছে নিৰ্বাচনৰ কাৰণে, মানে ইলেকশ্যনৰ কাৰণে। এয়া চাওক, মানুহ এওঁলোক ট্ৰেইনিং ল'ব আহিছিল ইলেকশ্যনৰ। কিবা কিবি প্ৰচেছ থাকে ন, সেইবোৰে চাগে কৰিব আহিছে, আমিতো ইমান ভালদৰে নাজানো। হাই গাইজ, মই কলেজৰ পৰা আহি পালোঁ। কলেজৰ পৰা মই দেউতা একেলগে আহিছোঁ। পিছত ফ্ৰেছ হৈ আহিলোঁ। এতিয়া আকৌ যাব লাগে বৰদেউতাহঁতৰ ঘৰত, তাতে অলপ দোৱা আছে। তো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। এতিয়া মই আৰু দেউতা তাতে যাম। মা আৰু আমাৰ ঘৰত এজন খুৰা থাকে, তেওঁলোক দুজন গ'ল। তো তাৰ কাৰণে ৰেডি হওঁ মই। You were the shadow to my light. Did you feel us? Another star, you fade away. Afraid our aim is out of sight. Wanna see us alive. Where are you now? Where are you now? Where are you now? Was it all in my fantasy? Where are you now? Were you only imaginary? Where are you now? Atlantis, under the sea. ৰেডি মই তাতে গৈ কেনে আপোনালোকক লগ পাই আছোঁ। মই একদম একো লগোৱা নাই, জাষ্ট ক্ৰীম লগাইছোঁ আৰু একো লগোৱা নাই। তাতে গৈ কেনে আপোনালোকক লগ পাই আছোঁ। যাব ওলাইছোঁ, মাস্ক চাস্ক পূৰা মাৰি লৈছোঁ। আপোনাৰ লগত যাম। অ'কে, তাতে গৈ কেনে আপোনালোকক লগ পাই আছোঁ। তাতে গৈ দেখোঁ এয়া যা যোগাৰ কৰি আছে। আমাৰ ইছলামিক ধৰ্ম মতে চাবানৰ মাহ এটা আছে, সেইটো চান্দ, মানে জোন উঠিলে এনেকুৱা দোৱা কৰোৱা হয়। তাতে ৰুটি, মাছ মাংস যি দিব পাৰে আপোনালোকে মানুহ মাতি আৰু জোনাপ মাতি কেনে দোৱা কৰা হয়। সেয়াই কৰিছিল, তাকে আমি তাতে গৈছিলোঁ আৰু সেয়াই আপোনালোকক অলপ দেখাবলৈ যত্ন কৰিলোঁ। ঘৰত আহিলোঁ আমি এতিয়া দাৱত খাই, মানে বৰদেউতাহঁতৰ ঘৰৰ পৰা আহি পালোঁ এতিয়া। তো ভাগৰ লাগিছে অকণমান, কলেজৰ পৰা অলপ জাষ্ট ঘৰত আহি ফ্ৰেছ হৈ আকৌ গৈছিলোঁ। তো এতিয়া ফ্ৰেছ হৈ লওঁ এতিয়া, তাৰপিছত লগ পাম আপোনালোকক। সেয়া চাওক, মা ফুৰিব গৈ আছে। আবেলি অকণমান শুই কেনে সন্ধিয়াৰ অলপ আগে ওলালোঁ। এয়া চাওক, আমাৰ মুৰ্গীৰ পোৱালিখিনি ঘৰ আহি পাইছে। আৰু চাওক, পোৱালিখিনি অলপ ডাঙৰ হৈছে, আগতে বহুত মৰম লগা আছিল। তাৰপিছত অলপ পথাৰলৈ বুলি গ'লোঁ। পথাৰত যাই দেখোঁ ল'ৰা ছোৱালীবোৰ খেলি আছে, বিশেষকৈ ল'ৰাবোৰে, তাকে অলপ উপভোগ কৰিলোঁ। আৰু ভাবিলোঁ আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰোঁ।